Hello everyone, আজি বনাবলৈ লৈছোঁ কচুলতা আৰু মাছৰ ৰেচিপি। কচুলতা গুচাই মেলি ল'লোঁ আৰু মাছটো নিমখ হালধি লগাই ল'লোঁ। তাৰপৰা পিঁয়াজ কাটি ল'লোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। তেল গৰম হৈ গ'ল, নিমখ অকণমান দি লওঁ। নিমখ দিলে নুফুটে বুলি কয় আৰু সেইকাৰণে নিমখ অকণমান দি লৈ প্ৰথমতে মাছকেইডোখৰ ভালদৰে ফ্ৰাই কৰি লওঁ। মাছকেইডোখৰ ফ্ৰাই কৰি লৈ ল'লোঁ আৰু এতিয়া সেই মাছৰ তেলতে পিঁয়াজ দি দিম। পিঁয়াজখিনি সিজিলে এতিয়া কচুলতাখিনি দি ভালদৰে ভাজি ল'ম। এতিয়া দি লওঁ নিমখ, হালধিটো অলপ পাছতকৈ দিম। লতাবোৰ অলপকৈ সিজিছে, এতিয়া দি দিওঁ হালধি আৰু ৰঙা পাউডাৰ অকণমান। পানীও দিব পৰা হৈ গ'ল, এতিয়া পানী দি দিওঁ। পানী বেছিকৈ নাই দিয়া, অলপ থুপথুপীয়াকৈ বনাম। এয়া জ্বলা আৰু শুকান জলকীয়া পিচি লৈছোঁ, এয়া দি দিম। এয়া গোটেইকণ নিদিওঁ, অকণমান দি দিম। ফ্ৰাই কৰি থোৱা মাছকেইডোখৰো দি দিওঁ। এতিয়া জিৰা দি দিওঁ।
এয়া চাওক লাহেকৈ নমাব পৰা হৈছেগৈ আৰু জোলকণ আৰু অলপ কমক তাৰপৰা হৈ যাব। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি। যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।